ভাল পাওঁ তোমাক, ভাল পাই থাকিম। ওৰেতো জীৱন মই তোমাকেই সপিম। তুমি নাথাকিলেও মোৰে কাষত নিসংগতাক সাৱটিম তুমিয়েই বুলি। তোমাৰ এটি গীতৰ কলিৰে ৯ বছৰীয়া যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলো। প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াৰ পত্নীয়ে ৯ বছৰীয়া বিবাহ বাৰ্ষিক সামাজিক মাধ্যমত দিলে এই পোষ্ট। সিদিনা জনতাৰ গীত গাই চিৰদিনৰ বাবে বিদায় মগা গণশিল্পী ৰাজীৱ খদিয়াৰ যুগ্ম জীৱনে ৯টা বছৰ অতিক্ৰম কৰিলে। কিন্তু শুভেচ্ছা দিবলৈ যেন পত্নীৰ কাষত নাই শিল্পীগৰাকী। সেয়েহে ফেচবুকতেই লিখিলে এনেদৰে। ৰাজীৱ খদিয়াই জীৱিত অৱস্থাত বিবাহ বাৰ্ষিকীত এই গীতেৰেই পত্নীক দিছিল উপহাৰ। গীতটি শুনকচোন। গীত ভাবিছিলো আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম, পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল। তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া, যি দিব খোজা আজিয়ে দিয়া, বুকুৰে আপোনজনক, যি কব খোজা আজিয়ে কোৱা, আঘাত নিদিবা মনক, তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া। নমস্কাৰ, মই ৰাজীৱ খদিয়া। এফালে মোৰ সহধৰ্মিনী, এইটো মোৰ ল'ৰাটো। আপোনালোকক জনাবলৈ পাই ভাল লাগিছে। আজি মই পৰা আমি হোৱা আজি 6টা বছৰ হ'ল। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছো। এইটো এটা নতুন গীত ভাবিছিলো আজি দিনটোতে আপোনালোকলৈ আগবঢ়াম, পিছে কিবা এটা কাৰণত গীতটো সম্পূৰ্ণ হৈ নুঠিল। বাৰু যি কি নহওক, 2 এদিনতে আপোনালোকলৈ আগবঢ়াম মোৰ এই নতুন গীত। মোৰ লগতে কণ্ঠ নিগৰাইছে আমাৰ আটাইৰে মৰমৰ পৰিচিত ভণ্টি নীলাক্ষী নেওগে, আৰু সংগীত ধুনীয়াকৈ সংগীতেৰে সজাইছে ভাতৃপ্ৰতিম বন্ধু জোনাকে। আশা কৰিছো আপোনালোকে মৰমেৰে গ্ৰহণ কৰিব। ধন্যবাদ, আকৌ লগ পাম। যি কব খোজা আজিয়ে কোৱা, আঘাত নিদিবা মনক, তোমাৰ মৰমতে মই হলো পগলা, তোমাৰ প্ৰেমত পৰি মই হলো বলিয়া।